নমস্কাৰ, মই বৰ্তমান আছোঁ তেজপুৰৰ কাষত থকা গেৰেকি গাঁৱৰ গেৰেকি বিলৰ কাষত। এয়া মোৰ পিছফালে আপোনালোকে দেখা পাব, এয়া গেৰেকি বিল। এই গেৰেকি বিলত বহুত ধৰণৰ চৰাই চিৰিকটি অহাৰ লগতে বিভিন্ন ধৰণৰ মাছো পোৱা যায়। সৰুতে আমি গেৰেকি বিলত বিভিন্ন ধৰণৰ মাছ দেখিছিলোঁ। মাঘৰ বিহুৰ সময়ত গোটেই ৰাইজে মিলি সমূহীয়াকৈ মাছ মাৰিছিলে। কিন্তু আজিৰ সময়ত কিছু বছৰৰ পৰা এই মাছ মৰা কাৰ্য কমি আহিছে। যদিও আজি ঘূৰিবলৈ আহোঁতে মই ইয়াত এটা মাছ দেখা পালোঁ। বহুতে হয়তো সেই মাছটো দেখিছে, কিন্তু আজি বহুত দিনৰ পৰা ধৰি লওক মোৰ হাতত এটা বস্তু আছে, জঁপিয়াই আছে, মই দেখুৱাম বাৰু। বহুত দিনৰ পৰা এটা মাছ আমি দেখা পোৱা নাছিলোঁ, কিন্তু আজি মই হঠাৎ দেখা পালোঁ। কিছুমানে হয়তো সেই মাছটো দেখিছে, কিন্তু নৱপ্ৰজন্মই হয়তো বহুতে দেখা নাই। এতিয়া মাছটো খুব সুন্দৰ হৈ আছে মোৰ হাতত, মই সুন্দৰকৈ দেখুৱাম মাছটো কি হয়। মাছটোক আমি গংগাটোপ বুলি কওঁ। গংগাটোপ মাছটো কি হয়নো চাওকচোন, কি হয় মই বুজাই আছোঁ। মোৰ হাতত এইটো গংগাটোপ মাছ দেখিছে। এই মাছটো বৰ্তমান চাওক চেপেটা হৈ আছে, নহয় জানো? ইয়াক যদি মই হিলালে আপোনালোকে চাব কি হ'ব। ই লৰচৰ কৰিছে, মোৰ হাতৰ পৰা পৰিছে বাৰু। লৰচৰ কৰোঁতে কৰোঁতে চাব কি হ'ব এতিয়া। ই বেলুনৰ দৰে ফুলি পৰিব, মই দেখুৱাই আছোঁ। খাইলাখ বেলুন দেখিছেনে? এই বেলুনৰ দৰে হৈ যায়। এইটো গংগাটোপ মাছ। আচলতে মই মুখখন দেখুৱাবলৈ চেষ্টা কৰিম গংগাটোপৰ। ইয়াক যদি আমি হেৰি কৰোঁ, এনেকুৱা লৰচৰ কৰোঁ, তেতিয়াহ'লে ইয়াক আমি এনেকুৱা বেলুনৰ দৰে, এতিয়া মুখখন সন্মুখৰ ফালে আহিছে, দেখিছে? আকৌ ইয়াক যদি আমি লৰচৰ নকৰাকৈ যদি বহু সময় ৰাখি দিওঁ, ই চটফটাবলৈ আৰম্ভ কৰিব, সৰু হৈ যাব মাছটো। গতিকে কিমানজনে এই মাছটো দেখিছে মই গম নাপাওঁ। যোনে যোনে দেখিছে মাছটো কমেণ্ট কৰিবচোন, আৰু ক'ত দেখিছিলে। বৰ্তমান মই মাছটো এৰি দিম এতিয়া বিলত, যিহেতু বিলৰে মাছ, ইয়াতে বংশ বৃদ্ধি কৰিব লাগিব। আৰু আজিৰ দিনত এনেকুৱা ধৰণৰ মাছৰ সংখ্যা কমি গৈছে। গতিকে প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰাখিবলৈ কাৰণে সকলোখিনি জৈৱ বৈচিত্ৰ্যই আমাক লাগিব। গতিকে মই এইটো গৈ পেলাই এৰি আছোঁ। মোৰ সন্মুখত ভাইটি এজন আছে, তাক সোধোচোন। কি জান? এইটো কি মাছ চিনি পোৱা? কি হয় এইটো মাছটোৱে? কি কৰে এই মাছটোৱে? আগতে দেখিছা? সৰু হয়নে মাছটো? সৰু হৈ যায়? অঁ, নামাৰিবা দেই। এতিয়া মই বিলত এৰি দিম এই মাছটো গৈ পেলাই। এয়া চৰাই চিৰিকটি আপোনালোকে দাগ দেখা পাব ইয়াত, দেখিছে? বৰ্তমান এৰি থৈ আহিছোঁ মই মাছটো। কণমানি ল'ৰাজনক সোধোতে বেং পুতলা বুলি ক'লে, অৰ্থাৎ সাধাৰণ ভাষাত ভেকুলীটোক বেং বুলি কয় বহুতে, আৰু পুতলা মানে গম পাইছে এইটো পুতলা, তাৰমানে খেলা বস্তুৰ দৰে দেখাৰ কাৰণে হয়তো বেং পুতলা বুলি কয় কিছুমানে। আপোনালোকৰ ফালে অঞ্চলত এই মাছটোৰ নাম কি হয়, কোনে কোনে কি বুলি কয় আপোনালোকে জনাবচোন কমেণ্টছৰ জৰিয়তে।